নমস্কাৰ সুন্দৰ ব্লগৰ এটা আপোনাক স্বাগতম জনাইছোঁ। আজি যে আমি বৰবাগ কলেজত মানে মাৰ্কশ্বিট দিব, আজি শেষ দিন যিহেতু আকৌ চাই আহোঁ কলেজখন, সেইবাবে যাই আহিছোঁ। এফালে আছে আমাৰ ধ্ৰুৱ আছে, এইফালে জিন্তু আছে, গোটেইখিনি আছে। এতিয়া যাই আহিছোঁ, আপোনালোকৰ পাছত কলেজত লগ পাইছোঁ। দেখুৱা আপোনালোকক কলেজখন, বৰবাগ কলেজখন। আমাৰ জিন্তু অকল যাবিয়া মনে মনে মাস্ক মাৰি থকা কিবা ঠাণ্ডা অলপ দেখো, ৰাইজে মুখখন দেখা ভালকে। মই এই নাগাৰ নম্বৰ আছে জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বুঢ়া আহিব। ডিম্পু বুঢ়া আহিব আহিবিনে তই? আহিবিনে চাবা? আহিবি দেচোন, চাওঁ কি হয়। সময় সুযোগ মিলিলে যাই আহিম বাৰু। পুৱাই পুৱা লৈছা তো না এতিয়া চাই মাৰিবি তই। পুৱাই পুৱা লৈছা তো মাৰ্কশ্বিট দিব, এতিয়া আহিব জানো কেৰাণী? মই ফোন মাৰিছোঁ বোলে। মিছা কমা ভালকে দে, তই মোক মাতিলি তাক নাচাই কিয়া নাম মিছা কথা ক'ব লাগছি। ফেলে বেপাৰী বিহাৰী বেপাৰী পুৱাই পুৱা আহিল, কিন্তু আমাৰ উঠফাৰেও নাই। দেখছি না গাইছ ঠাণ্ডা নাই এখন মুখখন খোলাব পৰা নাই। তো ঠাণ্ডা ঠাণ্ডাকে যাব, গৰমৰ দিনতে এখন মাতি থকা পুৰা পাগলাত যে দলং পালো গাইছ। ইফালে পুৰা কুঁৱলী দি আছে, যিহেতু পানী নাই ইফালে। কিয় কবি নেকি তই? ভাল লাগছি নে কেনে লাগছি? গুচাব পাৰিছো, ৰাইজে অনুৰোধ কৰিছে। দে দে যাওঁ তেজো পাই গ'লো। বৰবাগ কলেজ, এখানে আছে আমার বৰবাগ কলেজ। 3 বছর ধরে পড়ে গেছে, বর্তমান এটা আমার কমপ্লিট হয়েছে। এটা যাই আছো ভিতৰৰ সন্মুখত যাই আছো বাৰু। বৰ্তমান যাই আছো আমি বৰবাগ কলেজৰ কেণ্টিনত যাই আছো। দেখো চাই যাব গাছ খোলা থকা বুলি ভাবিছিলোঁ, কিন্তু এতিয়া বন্ধ আছে বৰ্তমান। পুৱা যিহেতু এতিয়া আমি 9টা বাজিলে মাত্ৰ, অলপ দেৰিকৈ খুলিব বাৰু। আপোনালোকক দেখুৱাম পাছত বাৰু। ৰুম এইটো ইউনিয়ন ৰুম এইটো আমাৰ। এইবিলাক ক্লাছৰুম আছিলে, আমি ইয়াতে ক্লাছবোৰ কৰিছিলোঁ। এতিয়া আমাৰ কাৰ্যকাল শেষ হৈছে, যিহেতু 3 বছৰীয়া কোৰ্চ আছিল, যিহেতু আমাৰ শেষ হৈছে গোটেইখিনি বাৰু। ইয়াত আহিছে মূল দুৱাৰদলি বৰবাগ কলেজৰ। ইয়াতে আহিছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা আৰু ভিগস্যা, বহুতো শিল্পী ইয়াতে আহিছিল বাৰু অনুষ্ঠানৰ এখানে বৰবাগ কলেজত। এতিয়া অনুষ্ঠান হ'লে বাৰু ইয়াতে হয়, গোটেই অনুষ্ঠান হ'লে ইয়াতে গোটেইখিনি হয়। এইফালে আছে ৰুম। এইখনে বৰবাগ কলেজৰ বাগিচা। ইয়াতে গোটেইখিনি হালধি আছে, গোটেইখিনি বস্তু আছে ইয়াতে, নাৰিকলৰ পৰা আদি কৰি গোটেইখিনি আছে। জবা ফুল ইত্যাদি গোটেইখিনি ৰুইছে। আমি থাকোঁতে বাৰু ইমানখিনি হনাইছে। বৰ্তমান বহুত পৰিৱৰ্তন হৈছে বৰবাগ কলেজখন আমাৰ। কেতিয়াবা ক্লাছ নহ'লে ইয়াতে মজাকৈ বহি লৈ কিতাপ পত্ৰ পঢ়োঁ, আৰু কেতিয়াবা এনেও থাকোঁ। কি সঁচাকৈ বৰ নষ্টালজি অনুভৱ কৰিছোঁ। সময়ৰ হাতত এইবোৰ নোহোৱা হৈ পৰিল। সঁচাকৈ কিছুমান বাক্যই কিছুমান অতীতৰ কথাই বৰকৈ আমনি কৰে। ইয়াত এটা ভাল বাক্যশাৰী লেখা আছে যে দুখৰ অৰণ্য নাথাকিলে ক'ত আহিব জিৰাব এই সুখৰ চৰাই। সঁচাকৈ এই ৰুমবোৰ পৰা বৰ এতিয়া স্মৃতি হৈ ৰ'ল। মাথো এতিয়া চহৰে পালা। সঁচাকৈ এই দিনবোৰ বহুত মনত পৰে। কলেজৰ কালাগৈ ষ্টুডেণ্ট ইউনিয়নৰ পোষ্টাৰবিলাক লেখা আছে আপোনালোকে। কিছু বছৰ আগতে কণ্ঠশিল্পী জুবিন গাৰ্গে এখন ফিল্ডত আহিছিল। ইয়াতে চাইকেলবিলাক থোৱা পাৰি, আমিও ইয়াতে থৈছিলোঁ বাৰু। বোলে গাড়ীবিলাক আছে, চব আছে। এফালে আছে চাইকেল পাৰ্কিঙৰ স্থান, ইয়াত চাইকেলত থ'ব পাৰি। আনি এতিয়া কেণ্টিন খোলা নাই, এইফালে হেৰিও নাই,
মাৰ্চিকো আনিব মাৰ্চিকো মানা কিয় মাতিছে কিয় লৈ থৈছে মোৰ গাতি মাতি নালাগে নৰা হৈছে আকৌ ইটিকলি মাৰ্চিক দিয়া না কিবা নাই মাতছি আৰু গোটাই পুৰা চাৰ্চিক লৈ আহিলোঁ এইফালে জিনটো মাৰ্চিক চাৰ্চিক লৈছে কিমান নম্বৰ পাইছে আকৌ তাৰপিছত কইনাটো পিছময় হৈছে মাৰ্চিক বেছি নম্বৰ পাইছা দেই আমি নেনাও গম পাইছে না নাই জিনটো বেছি নম্বৰ পোৱাৰ কাৰণে পিছময় হৈছে ৰ'ব কি কবি আকৌ নাই 6 পইণ্ট পাইছা দেখোন দে আছিলোঁ এনেকৈ ছাৰে আৰু আমাৰ চাহ খাৱা জোৰ কৰিলে কেণ্টিনত চাহ খাবৰ কাৰণে ছাৰে এখন লিখি দিছে এতিয়া কেণ্টিনত আমি এখন জমা দিম তাৰপিছত চাহ খাম ধন্যবাদ ছাৰ বাইদেউসকল ইমানখিনি মৰম দিয়াৰ বাবে এই মৰম কেতিয়াও পাহৰি নাযাওঁ ঠিক ল'লোঁ এতিয়া চাহ পানী গোটা খালোঁ এতিয়া যাইছোঁ এতিয়া বৰ্তমান ঘৰত পৰা আহি বৰ্তমান আহিছোঁ মই ঘৰতে ভাত পানী গোটা খালোঁ আৰু ছাৰ বাইদেউসকল লগ কৰিছোঁ আপোনালোকে ভিডিঅ'টো কেনেকুৱা জনাব যদি ভাল লাগে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰা গোটাখিনি কৰি দিব এইখিনি আছোঁ ভিডিঅ'টো জয় অসম